মাছকেইটা ভালদৰে কাটি বাছি ধুই লৈছোঁ। তাৰ পাছতে ইয়াতে হালধি আৰু নিমখ মিহলাই লৈছোঁ। ভালদৰে মিহলাই পেলাই গৰম তেলত এটা এটাকৈ মই নাভাগাকৈ মাছকেইটা ভালদৰে ফ্ৰাই কৰি ল'ম। মই বেছি কাঢ়াকৈ ফ্ৰাই কৰোঁ, আপোনালোকে কমকৈও কৰিব পাৰে। তাৰপিছতে মই ইয়াতে লৈছোঁ মগজখিনি ভালদৰে ধুই পেলাই ভিজাই থৈছোঁ অলপ সময়ৰ বাবে, আৰু ইয়াতে মই আদা আৰু নহৰু লৈছোঁ। তাৰপাছতে মই দেখিছেনে অকণমান ৰঙালাও আলু কাটি ইয়াতে পিঁয়াজ এটা লৈছোঁ। তাৰপিছত কাটি বাছি ভালদৰে ধুই লৈছোঁ দেই। তাৰপিছতে এই মগজকেইটা যে ভিজাই থৈছিলোঁ ইয়াতে দি দিছোঁ, এটা পেষ্ট বনাই ল'ম ভালদৰে। মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ সময়ৰ বাবে ভাজি আছোঁ। তাৰপাছতে এইখিনি ইয়াতে মই দি দিম এই কাটি থোৱা ৰঙালাও আলু, এইখিনি অলপ সময়ৰ বাবে আধা সিজালৈকে মই এইখিনি ভালদৰে ভাজি থাকিম। ইয়াতে মই জোখ অনুপাতে হালধি আৰু নিমখ দি দিম। এইখিনি দিয়াৰ পিছত মই আকৌ অলপ সময়ৰ বাবে ভাজি থাকিম। তাৰপাছতে দেখিছেনে মই হালধি আৰু নিমখ দিছোঁ, দি পেলাই আকৌ মই ভাজি আছোঁ। তাৰপাছতে মই এইখিনি ভাজি থাকোঁতেই মই যে আদা নহৰু আৰু মগজৰ পেষ্টটো বনাই থৈছিলোঁ সেইখিনি মই ইয়াতে এতিয়া দি দিছোঁ। এইখিনি দি পেলাইও মই এতিয়া অলপ সময়ৰ বাবে ভাজি থাকিম, ইয়াৰ পৰা কেঁচা গোন্ধটো নোযোৱালৈকে। তাৰপাছত মই দেখিছেনে ভাজি আছোঁ। মই কিন্তু ইয়াত এতিয়ালৈকে পানী ব্যৱহাৰ কৰা নাই, আপোনালোকেও নকৰিব। এই মিডিয়াম চাইজৰ বিলাহী দুটা লৈছোঁ পেষ্ট বনাই। এতিয়া এই বিলাহীৰ পেষ্টটো মই এইখিনিতে ঢালি দিম। আকৌ দেখিছেনে মই ইয়াতে ঢালি দিছোঁ। মই ঢালি দি পেলাই এইখিনিও ভালদৰে অলপ সময়ৰ বাবে আকৌ ভাজি লৈছোঁ। তাৰপাছতে ভাজি ইয়াৰ পৰা যেতিয়ালৈকে তেলটো ওলাই নাযায় তেতিয়ালৈকে আপোনালোকে ভাজি থাকিব। তাৰপাছতে দেখিছেনে তেলটো ওলাই গৈছে। মই ইয়াতে দিছোঁ অকণমান মিট মছলা আৰু অকণমান গৰম মছলা আৰু অকণমান জিৰা পাউডাৰ। মই পাউডাৰ দিছোঁ, আপোনালোকে গোটা জিৰা বা গোটা ধনিয়া এনেকৈ দিব পাৰে। মই বাৰু নাই দিয়া। তাৰপিছতে দি পেলাই মোৰ নাই যিহেতু মই দিয়া নাই, সেইকাৰণে মই এনেই নহ'লে দিওঁ। এইখিনি আকৌ অলপ সময়ৰ বাবে ভাজি লৈছোঁ। তাৰপাছতে দেখিছেনে ভাজা হৈ গৈছে মোৰ। তাৰপিছতে মই এতিয়া গৰম পানী কৰি থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিম। আপোনালোকে ঠাণ্ডা পানীও দিব পাৰে, গৰম পানী দিলে বেছি ভাল হয়। আৰু দেখিছেনে মই গৰম পানীখিনি ইয়াতে দি দিছোঁ। এইখিনি গৰম পানীখিনি দিয়াৰ পিছত মই অলপ সময়ৰ বাবে আকৌ লৰাই দিম। ৰঙালাওখিনি অলপ ভাঙি দিছোঁ মই, আলুখিনি ভাঙা নাই, ৰঙালাওখিনি কিন্তু অলপ ভাঙি দিছোঁ। দেখিছেনে আকৌ উতল আহি গৈছেগৈ। উতল আহোঁতে মই আকৌ মাছকেইটা ইয়াতে দি দিছোঁ। তাৰপিছতে মাছকেইটা নাভাঙাকৈ অকণ লৰাই দিছোঁ যাতে মাছত ৰসটো সোমাই যায়। মাছকেইটা দেখিছেনে উতল আহি গ'ল, আকৌ ধুনীয়া এটা কালাৰ আহি গৈছে। মোৰ ৰেডি হৈ গৈছে। আপোনালোকেও মগজৰ তৰকাৰীখন বনাই খাই চাবচোন ৰঙালাওৰ সৈতে, বৰ সোৱাদ হয়। মোৰ ৰেডি হৈ গ'ল।